যিহেতু আমাৰ একেখনে গাঁৱে গাঁও বুলি কৈছোঁ ভাইটি হয় এতিয়া চাইকেল লৈ কালি ৰাতি ভয় খাইছে তেওঁ চফা দিব তেতিয়া জামানা ৰ'দ খাত মানে মজনা এইডাল চেপা খালে নেকি উল্টাকৈ পিন্ধি দিলে যে লাহে লাহে মাজুলীৰ পৰা ঘৰলৈ বিদায় মাগিছোঁ আহি আছোঁ ঘৰলৈ দেখিছে মোক এয়া হেদৰখৰ পৰা আহি গ'লোঁ আৰু মানে দুদিন থাকিলোঁ হেদৰখৰত দুদিন নিশা থাকিলোঁ ৰাস চালোঁ আৰু বহুত ভাল লাগিলে মানুহখিনি বহুত ভাল হয় আৰু লগতে বহুত মানুহ লগ পালোঁ বহুত আলহী লগ পালোঁ যিমান আলহী আহিছিলে সিমান আলহী মানে বহুত ভাল লাগিলে মই লাহে লাহে মাজুলীৰ পৰা ওলাই আহিছোঁ কমলাবাৰী ঘাটলৈ কমলাবাৰী ঘাটৰ পৰা আৰু মানুহ চাব তাত কিমান হয় গম নাপাওঁ এতিয়া মই লাইন লাগে বুলি সোনকালে আহিলোঁ কিন্তু তাত কি হয় পৰিস্থিতিটো চাই লওঁ সেইটো বলক মোৰ লগত বিদায় দিবলৈ আহি আছোঁ আৰু কমলাঘাট পালোহি আৰু বলক তাত কি হ'ব কি নহ'ব টিকেটটো এডিট ক'ত ক'বলৈ মানে ফ্লাইটে ক'ব লাগিব গম নাপাইছোঁ লাহে লাহে মোৰ লগত চাই থাকক ভিডিঅ'টো চাই দিলে গম পাব ক'ত কি হৈছে নহৈছে আৰু ৰাস চাই নাপালে মোক কমেণ্টত জনাব আৰু লগতে যিসকল ৰাসত মানে যিখিনি নাচিছিলে গোটেইখিনি মই যিমান চালোঁ গোটেইখিনি হ'ল জেণ্টছ হয় লেডিজ কোনো নাছিল মানে যিসকলে উত্তৰ কমলাবাৰীত ৰাস চালে সেইসকলে কথা কৈছোঁ যিসকল গোটেই নাছিল সকলো লেডিজ নাছিল জেণ্টছ যিহেতু আমাৰ একেখনে গাঁৱে গাঁও বুলি কৈছোঁ ভাইটি হয় এতিয়া চাইকেল লৈ কালি ৰাতি 1টা বজাত ওলাইছে ন ৰাতি 1টা বজাত ওলাইছে মই বেয়া ষ্টৰিটো পঢ়িলোঁ ইয়াত চাইকেলখন বেয়া আছিলে ঠিক কৰি মেলি 2টামান বজাত আহি পাইছে ইয়ালৈকে আৰু ৰাস চাই কেনেকুৱা লাগিলে ভাল লাগিলে সত্ৰখিনি গোটেইখিনি ভিলিলে আচ্ছা ভালে আছে চেল্ফি এটা ল'লোঁ ন শিৱসাগৰৰ পৰা কিহত আহিলা চাইকেল কিমান কিলোমিটাৰ হ'ব তাৰপৰা ইয়ালৈকে 95 ছিংগুল ডাবল হ'লেতো হৈ যাব আচ্ছা 200 কিলোমিটাৰ চাইকেল চলাই আহিছে আৰু আগলৈকে বেলেগ পদক্ষেপ আছে নেকি চাইকেল লৈ যোৱা দাদা আছে না তোমালোক কেতিয়া যাবনে কেইটা 6টা ঠিক আছে মই লাইনত আছে আপোনাৰ টিকেটৰ কাৰণে লাইন চক হেলমেটে পৰিচয় হৈ আছে আমাৰ ভাল লাগে শিৱসাগৰ ল'ৰা এটা আছিলে চিনি পাইছে নেকি গান গোৱা ল'ৰা দীপাংকৰ জ্যোতি শিৱসাগৰ আচ্ছা মানে দীপাংকৰ তুমিয়ে দীপাংকৰ চলো মই ফেং বনাই দিছে আচ্ছা আচ্ছা মানে কি সি হেলমেট পিন্ধি আছে মই হেলমেট পিন্ধি আছোঁ না মোৰ তাতে চেনেল লাগি আছে তাত চেলাৰত এইটো আৰু লগ পাই সঁচাকৈ ভাল লাগিলে মই মানে তুমি চাই আছিলা ন চাওঁতে মই ভাবিছোঁ যে তুমিয়ে হ'ব লাগিব সঁচাকৈ নি আচ্ছা চিৰিয়াছলিটো ভাল লাগিলে মই চালোঁ 12:30লৈকে চালোঁ তাৰপৰা গুচি আহিলোঁ আচ্ছা কেইজন আহিছোঁ মই ছিংগুল আহিছোঁ আৰু আমাৰ তাৰপৰা আহিছোঁ চাইকেল লৈছে 6টা এইকেইটা আছে চব শিৱসাগৰৰ নে শিৱসাগৰ আৰু মোৰ ৱাইফ আহিছিলে আচ্ছা চিনাকি কৰি দিম নেকি
চিনাকি হ'ম নেকি? তেনেকৈ এবাৰ এই ঠিকেই আছে। আচ্ছা আচ্ছা অঁ নিমাতি যাম। তোমাৰ কেইটা বজাত টিকেট গাড়ীখন? টিকেট কৰি আছে। তোমাক কিমান নম্বৰত আছে ফেৰীখন? তাৰ ৰ'দ খাত মানে মই মানে এইডাল চেপা খালে নেকি উল্টাকৈ পিন্ধি দিলে যে ডিঙিটোত। জোতাটো খুলি পিনি অকণমান বহি দিয়ক। এতিয়া নাও এনেও নাযায় বাৰু। এতিয়া কোনটো যাব? লুইটটো কোনটো? লুইটটো লাগি আছে এইটো। লুইট লাগি আছে ন? কেইটা বজাত যাব? টিকেট কাটি থৈ আছে নে? অঁ এই টিকেট আঢ়ৈ ঘণ্টা থিয় হৈছোঁ মই। তেখেতকতো মই চাওঁতে ৰৈ আছোঁ। আচ্ছা ৰ'দ পোৱাৰ কাৰণে হ'ব পাৰে। নাই মইহে আছোঁ ৰ'দত। তহঁতে প্ৰব্লেমটো হ'ল কি ককাজনৰ আহি থাকোঁতে মোৰ ঘূৰাই পৰিলে আৰু তাত ধৰি মেলি দিলে কি হ'ব ঠিক হ'ব আৰু অকণমান ৰখি দিলে হৈ যাব। মই পালোহি মাজুলী মানে কমলাবাৰী ঘাট। এইটো যিখন লোহিত জাহাজখন ইতিমধ্যে এৰি দিছে আৰু এয়া চাওক বিশাল ব্ৰহ্মপুত্ৰ। এতিয়া মানে গানত আছে না মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, কিন্তু সেই মাজুলীৰ ছোৱালীজনী কালি বিচাৰি গৈছিলোঁ নাপালোঁ। ব'লক এতিয়া কোনখন ক'ত লাগে চাওঁ, সুধি আহোঁ ক'ত এণ্ট্ৰি কৰে ক'ত এণ্ট্ৰি নকৰে গাড়ীবোৰ। A few moments later. তো ফাইনেলি আহিলোঁ। টিকেট ল'বলৈ ইটো ৰেম্পত এণ্ট্ৰি কৰিব লাগিব। তাকে কোনটোত যায় নাজানো। চাব হৰ্ণ দিব লাগে, আপুনি হৰ্ণ দিব লাগে। চল ল'ব অনলাইন ছিল। অনলাইন নহয় যে প্ৰাইভেট গাড়ী মোৰ আছিলে পাব পাৰিম আহিব নেকি গাড়ী ভাস্কৰজ্যোতি মলীয়া ঘৰ শিৱসাগৰ। ফাইনেলি মই গেটত ৰখি আছোঁ আৰু সেই তুলিম আৰু গাড়ী তোলাৰ পিছত আৰু ঘৰ পামগৈ আৰু। কেলৈ কটোৱাই আছে যাব ধুনীয়াকৈ। এইটোৱে হ'ল কমলাবাৰী ঘাট। ইয়াতে আৰু ৰাস চাবলৈ আহিছে, কিছুমান ফুৰিবলৈ আহিছে, কিছুমান বাহিৰৰ মানুহ হ'ব চাগে, বাহিৰৰ আইচলেণ্ড মাজুলী আইচলেণ্ড চাবলৈ আহিছে। এবাৰ আহি গ'ল মাজুলীলৈ এয়া ফৰেনাৰ। হেল্ল' হেল্ল' হেল্ল'।
য়েছ তাৰপৰা ব'লক জেমেলে যাম এই দুখন ভৰাই দিলে আগত এতিয়া আগত থকা গাড়ীবোৰ আহিব পৰা নাই এই দুখন ভৰাই দিলে কিন্তু আহিব দিয়া নাই সেইকাৰণে পূৰা খেলি মেলি হৈ আছে পূৰা তাতে সময়টো এনেই যোৱাই আছে এই নটুৱাই দিব লগক ক তেখেত হৈ গ'ল হামলা 2টা লাইন কৰি দিলে এতিয়া কি হ'ব এটা 2খন হৈ গ'ল ফেৰী এতিয়া ফেৰী 2খন হৈ গ'ল ভয় খাইছে তেওঁ চফা দিব দে জামানা কিন্তু হুলস্থুল কৰি মেলি আহি একদম হেৰি ওপৰত আহিলোঁ তাৰপৰা ঘৰলৈকে যাম মাতটো অলপ ভাগি আছে তো ফাইনেলি ফেৰ উঠি গ'লোঁ এয়া চাওক দাদাহঁতে পূৰা চেফটি লাগি আছে আৰু চবেই লাইফ জেকেট পিন্ধি আছে কৈ দিয়ক কিবা এটা চলে নাই ফেৰীতে ৰাস চলি আছে দাদাহঁতৰ বোলে ফেৰীতে ৰাস পূৰা চলি আছে অঁ যিহে হাল্লা ফেৰীত উঠিবলৈ আৰু ক'বলৈ গ'লে গোটেইখিনিয়ে আহিলে ইয়াত বাকী তোমালোকে চালা মই চালোঁ ভাল লাগিলে ভাল লাগিল প্ৰথম চাইছোঁ এইবাৰ ভাল লাগিল অঁ ঠিক আছে ah